নমস্কাৰ বন্ধুসকল আজি আমাৰ ভিডিঅ' এনেকুৱা এটা বিষয়ৰ ওপৰত যাৰ বিষয়ে আপুনি হয়তো কাহিনী শুনাও নাই অথবা দেখাও নাই সেয়া হ'ল বান্দৰৰ ৰাজ অভিষেক হয় বন্ধুসকল আপোনালোকে হয়তো শুনি আচৰিত হৈছে বান্দৰৰ আকৌ কি ৰাজ অভিষেক কিন্তু এয়াই সত্য এইখন অসমৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সমীপৰ ঐতিহ্যমণ্ডিত টুক্ৰেশ্বৰী দেৱালয়ত ৰজাদিনীয়া পৰম্পৰা অনুসৰি অতীজৰে পৰাই চলি আহিছে বান্দৰৰ ৰাজ অভিষেক এয়া দেখিবলৈ পাইছে পাহাৰৰ চিৰি বগাই শৃংগলৈ যাবলৈ ওলাইছে ভক্তপ্ৰাণ ৰাইজ শৃংগৰ মূল মন্দিৰত অনুষ্ঠিত হ'ব আজিৰ বিশেষ অনুষ্ঠান বান্দৰৰ ৰাজ অভিষেক এই অনুষ্ঠানত অংশ ল'বলৈ ওলাই আহিছে স্থানীয় অগণন ভক্তপ্ৰাণ ৰাইজ এয়া দেখা পাইছে মানুহৰ লানি নিচিগা হত মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে সকলোৱে খোজ লৈছে গন্তব্য স্থানলৈ এই পাহাৰৰ পৰা দৃশ্যমান হোৱা চৌপাশৰ প্ৰাকৃতিক দৃশ্যাৱলী ইয়াৰ প্ৰকাণ্ড শিলসমূহ গছ-গছনি যাৰ সৌন্দৰ্য শব্দৰে বৰ্ণনা কৰা কঠিন এয়া আয়তীসকলেও আগবাঢ়িছে পাহাৰৰ চিৰি বগাই বন্ধুসকল এইখিনিতেই টুক্ৰেশ্বৰী পাহাৰৰ এই বিশেষ প্ৰজাতিৰ বান্দৰবিধৰ বিষয়ে আমি কিছু কথা ক'বলৈ ওলাইছোঁ টুক্ৰেশ্বৰী পাহাৰৰ এছামিজ মেকাক প্ৰজাতিৰ বান্দৰ সমাজ অতীজৰে পৰাই ভক্ত দৰ্শনাৰ্থী আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হলদাৰ চাহাবে 1900 শতিকাৰ মাজভাগত টুক্ৰেশ্বৰী মন্দিৰৰ সৈতে একাত্ম হৈ পৰা এই বান্দৰ সমাজত ৰজাৰাণীৰ কথা উল্লেখ কৰি গৈছে এই পাহাৰৰ বান্দৰৰ ৰজাৰাণীৰ আৰু বান্দৰ ৰাজ্যৰ কথা সৰ্বজন বিদিত সমাজ চেতনাৰে উদ্ভাসিত এই বান্দৰবোৰৰ ৰজাৰাণী থকাৰ উপৰিও এটা ডকাইত অৰ্থাৎ সেনাপতি থাকে উল্লেখযোগ্য যে পূৰ্বতে ৰজা বান্দৰে পূজাৰ প্ৰসাদ গ্ৰহণ নকৰা পৰ্যন্ত বাকী বান্দৰবোৰেও প্ৰসাদ গ্ৰহণ কৰা নাছিল আজিও ৰজা বান্দৰক কাঁহৰ বাতিত খাবলৈ দিয়া হয় বিজনী ৰাজতন্ত্ৰৰ পৰিসমাপ্তিৰ পিছতেই বান্দৰ সমাজৰ মাজতো খেলি মেলি আহে বুলি বহুতে ক'ব খোজে আধুনিক গৱেষণাই ইয়াৰ বান্দৰবোৰৰ প্ৰকৃতি স্বভাৱ আদি সুকীয়া বুলি প্ৰতিষ্ঠা কৰিছে 1998-99 চনত সুদূৰ আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ প্ৰাণী মনস্তত্ব বিভাগৰ গৱেষক আৰউইন বাৰ্ণষ্টাইন আৰু তেখেতৰ ছাত্ৰ মেথিউ কুপাৰে টুক্ৰেশ্বৰী দেৱালয়লৈ আহি এই বান্দৰ সমাজৰ চাৰিত্ৰিক বৈশিষ্ট্য সম্পৰ্কে গৱেষণা চলাইছিল পৰৱৰ্তী সময়তো বহুকেইজন বিদেশী গৱেষকে আহি ইয়াত গৱেষণা কৰি গৈছে তেওঁলোকৰ গৱেষণাৰ পৰা এটা কথা প্ৰতীয়মান হয় যে স্বভাৱতে ফলাহাৰী এইবিধ বান্দৰ প্ৰজাতিয়ে দেৱীলৈ আগবঢ়োৱা বলিৰ ৰক্তও পান কৰে
এইখিনিতে উল্লেখ কৰিব লাগিব যে টুক্ৰেশ্বৰী দেৱালয়ৰ বান্দৰ সমাজৰ মাজত ৰাজ অভিষেক পতাৰ প্ৰথা অতীজৰে পৰাই প্ৰচলিত হৈ আহিছে। সাধাৰণতে ৰজা বান্দৰৰ মৃত্যু বা নিখোজ হ'লে দেৱালয় পৰিচালনা সমিতি আৰু অঞ্চলবাসী ৰাইজে নতুন ৰজা মনোনীত কৰাৰ প্ৰয়োজন অনুভৱ কৰি ৰাজ অভিষেক অনুষ্ঠিত কৰে। এয়া আপোনালোকে দেখা পাইছে নতুনকৈ মনোনীত ৰজাজনক কিদৰে মন্ত্ৰ উচ্চাৰণেৰে ৰাজ অভিষেক অনুষ্ঠিত কৰা হৈছে। ইয়াত দেখিবলৈ পাইছে নতুন ৰজাই কাঁহৰ বাতিত প্ৰসাদ গ্ৰহণ কৰিছে। এয়া মাল্যাৰ্পণ কৰিবলৈ সাজু হৈছে। এই অভিষেকৰ দিনাখন পূৰ্বৰে পৰাই বান্দৰ সমাজৰ মাজত পুৰোহিতে এটা ৰূপৰ বাতিত পূজাৰ প্ৰসাদ আগবঢ়ায়। উক্ত বাতিৰ প্ৰসাদ যিটো বান্দৰে খাব সেই বান্দৰটোকেই ফুলৰ মালা গামোচা আদি দি বান্দৰৰ ৰজা হিচাপে স্বীকৃতি দিয়াৰ নিয়ম প্ৰচলিত হৈ আহিছে। বৰ্তমান পৃথিৱীৰ প্ৰায়বোৰ দেশতেই গণতন্ত্ৰ প্ৰতিষ্ঠা হ'লেও টুক্ৰেশ্বৰী দেৱালয়ত আজিও পৰম্পৰাগতভাৱে বান্দৰ সমাজৰ মাজত ৰাজতন্ত্ৰ বিৰাজমান। এইখিনিতে আশ্চৰ্যকৰ এটা কথা ক'ব খুজিছোঁ যে দেৱালয়ৰ আশে পাশে কেতিয়াও কোনো লোকে কোনো বান্দৰৰ মৃতদেহ আজিলৈকে দেখা পোৱা নাই। এয়া দেখিবলৈ পাইছে অগণন ভক্তপ্ৰাণ ৰাইজে নতুন ৰজাক চাবলৈ ভিৰ কৰিছে। এয়া টুক্ৰেশ্বৰী দেৱালয়ৰ পৰা দৃশ্যমান হোৱা চৌপাশৰ অনুপম প্ৰাকৃতিক সৌন্দৰ্য। এইবাৰ নিৰ্বাচিত ৰজাজন আচলতে পূৰ্বৰ নিখোজ হোৱা ৰজাজনৰ বৰপুত্ৰ আৰু তেওঁৱেই আহি প্ৰথম প্ৰসাদ গ্ৰহণ কৰিছে আৰু সেই মৰ্মে তেওঁকেই ৰজা বুলি মনোনীত কৰা হৈছে। আৰু পৰৱৰ্তী সময়ত বান্দৰৰ এই সুশৃংখলিত সমাজখন তেওঁ পৰিচালিত কৰিব বুলি আশা কৰা গৈছে। এয়া উপস্থিত ভক্তপ্ৰাণ ৰাইজে নতুনকৈ মনোনীত ৰজাজনৰ সৈতে সমূহ বান্দৰ সমাজখনৰ উত্তৰোত্তৰ মংগল কামনা কৰি জয়ধ্বনি দিছে। বন্ধুসকল, আমাৰ এই ভিডিঅ'টো চাই কেনে পালে তাক আপোনালোকে কমেণ্ট বক্সত গৈ জনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, লগতে আপোনাৰ বন্ধু মহলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি প্ৰথমবাৰৰ কাৰণে আপুনি আমাৰ চেনেলৰ ভিডিঅ' দেখিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইললৈকে যায়। ধন্যবাদ।